আজি দিল্লী কপালে আমচুৱে। অসমত উচ্ছেদ বন্ধ কৰাৰ দাবীত দিল্লী কপালে আমচুৱে। মানৱ অধিকাৰ, শিশু আৰু মহিলাক অধিকাৰ প্ৰদানৰ দাবীত যন্ত্ৰ মন্তৰত প্ৰতিবাদ। উচ্ছেদ কৰা লোকসকল ভাৰতীয় বুলি দাবী কৰিছে আমচুৱে। সকলোকে আধাৰ কাৰ্ড প্ৰদান কৰাৰ দাবী তুলিছে আমচুৱে। প্ৰধানমন্ত্ৰী মোদীলৈ আমচুৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এনআৰচি প্ৰক্ৰিয়া শীঘ্ৰেই সমাপ্ত কৰাৰো দাবী তুলিছে। উচ্ছেদ বন্ধ কৰাৰ দাবীত প্ৰতিজন গৃহহীনক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী। আজান পীৰৰ নামত এখন বিশ্ববিদ্যালয় অসমত বিচাৰিছে। বাঘ হাজৰিকাৰ নামত এখন সৈনিক স্কুলৰ দাবী তুলিছে। গৰীয়া মৰীয়া দেশীয় সম্প্ৰদায়ৰ বাবে স্বায়ত্ত শাসন বিচাৰিলে আমচুৱে। অসমৰ সংখ্যালঘুৰ ওপৰত বৰ্বৰতা বন্ধ কৰাৰো দাবী তুলিছে আমচুৱে। বাংলাদেশ আৰু ত্ৰিপুৰাৰ সংখ্যালঘুৰ সুৰক্ষাৰ দাবী তুলিছে আমচুৱে। আলিগড় বিশ্ববিদ্যালয়ৰ শাখা অসমত স্থাপন কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে যন্তৰ মন্তৰত। দিল্লীৰ পৰা সেই প্ৰতিবাদস্থলী আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো। आगे आना चाहिए। वो पार्टियां मिलकर के सरकार बनाएं, जाल बनाएं, तभी ये देश इसी तरह जातियां होती हैं। मजहब के नाम पर बनाया अल्टरनेट भाजपा को फायदा। देश में शुरू से मजहब के नाम, जात के नाम पे भी पार्टी रही, धर्म के नाम पर भी पार्टी रही। नाम से मत जाइए, काम करो। कौन सेक्युलर है? कोई ट्राइबल्स ने अपनी पार्टी बनाई, मदद के लिए बनाई। इसका मतलब ये नहीं है कि सेक्युलर नहीं है। मौलाना मदद करने के कामयाब नहीं होता। भाई अगर मदद कर रहे होते तो आज लाखों हजारों को बर्बाद कर दिया, जहाँ को रातों रात फेंक दिया। मौलाना ने क्या मदद की? और क्या करेंगे? वहाँ की सरकार को मदद करनी चाहिए।